হেল্ল' গাইজ, পোনপ্ৰথমে আপোনালোকক মানে ভোগালী উৰুকা মানে শুভকামনা জনাইছোঁ। আৰু মানে ভিডিঅ'টো চাগে আপলোড কৰোঁতে চাগে এদিন পিছাই যাব, চাগে বিহুৱে পৰিব। তো সকলোকে মানে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু মানে কি হয়, এতিয়া মানে আমি মানে কি কয়, মই মানে আজি উৰুকাৰ কাৰণে মানে কি হয়, ৰাতিটো মানে জুই পোৱাব লাগে। তো মানে জানেই মানে এটা পৰম্পৰা আছে যে কি কয়, জেওৰা চুৰুকা কিবাটো সেই জেওৰাটো মানে কি কয় ৰখিবলৈ মানে মই আজি মানে গোটেই ৰাতিডাল থাকোঁ। আৰু মানে মই এটা মুহা খান্দি থৈ দিছোঁ, মুহাটো মানে জ্বলাব লাগিব, গোটেই ৰাতিটো জ্বলাওঁ। তো মানে আপোনালোকে চাই দিব ভিডিঅ'টো। আৰু মানে ভেলাঘৰ যাব আছে, আমাৰ ওচৰতে ভেলাঘৰ বনোৱা হৈছে, ঘৰ লগতে আমাৰ ভাইটিহঁতে বনাইছে। তো ভেলাঘৰলৈ যাম। আৰু মানে এতিয়া মানে বিশেষকৈ মানে বতাহ কি কয় নিয়ৰ নপৰিবৰ কাৰণে মানে এতিয়া মই টিৰপাল এখন দিম। তো আপোনালোকে চাই দিব ভিডিঅ'টো, আৰু ক'তো নাযাব, চাই থাকক ভিডিঅ'টো। মানে এতিয়া আহি আছোঁ, এই বাঁহডাল লাগিব মানে, কাৰণ এই বাঁহডাল মানে সলকাব লাগিব এই বাঁহডাল। তো মানে এই বাঁহডাল সলকালে মানে ওপৰত টিৰপাল এখন দিব পৰা যাব। তো এখন সলকাওঁ। এতিয়া এন্ধাৰ হৈ আছে বাৰু, ইয়াত লাইট চাইট নাই বাৰু। এয়া খুলি দিছোঁ, খুলি দিলোঁ। তো গাইজ, আনি পেলাই এই বাঁহডাল দি ল'লোঁ ওপৰত। ইয়াতে মানে এই বাঁহডাল মানে ওপৰত দিলোঁ। ইয়াত মানে এডাল মানে আমাৰ আম গছ এডাল আছে, তো আম গছৰ মানে ফেঙনিত সোমাই দিছোঁ এডাল মাজত। তাৰপিছত আৰু মানে টিৰপালখন দিম, আৰু এখন টিৰপালখন আনি আছোঁ। তো গাইজ, এইখন মানে টিৰপালখন দি দিলোঁ ওপৰত, এয়া। আৰু এই আমাৰ প্ৰিয়মে ঘূৰি ফুৰিছে, ইয়াত দেখিছে হাই কৰি দিয়ে, হাঁহি আছে প্ৰিয়মে, হাই। তো ইয়াতো আমাৰ টিৰপাল হৈ গ'ল। আৰু মানে আমি এতিয়া এইফালে আকৌ মুহা এটা আছে, তো মুহাটো জ্বলাব লাগিব। এইটো মুহা এটা আছে এইখিনি, এই মুহাটো মই খান্দি থৈছিলোঁ, এইটো জ্বলাব লাগিব। তো এতিয়া মই গৈ আছোঁ আমাৰ ভেলাঘৰটোলৈ। তো আপোনালোকৰ ভেলাঘৰটো চাব। এইটো হ'ল আমাৰ ভেলাঘৰ, চাওক। এইটো চাওক কি ধুনীয়া হৈ আছে ভেলাঘৰ। এইফালে গৈ আছোঁ। এইকেইটা জুই লগাইছে এতিয়া। এই ভাত বনাব পাৰে নাই? হে ইমান খাব লাগে? এইটো কোন? এইটো আমাৰ তৃণভোজী। হাই তৃণভোজী। আৰু এইটো কোন? তই কি মাংস ভোজী নেকি? তৃণভোজী, তই মাংস ভোজী। তই পিঁয়াজটো কাটিছ, কি কবি আনিছ ন? বিলাহী। আমাৰ ভেলাঘৰ খানা। এইটো আমাৰ ঘৰটো, ভেলাঘৰটো। এইটো ভেলাঘৰটো। আৰু এইটো আমাৰ ৰান্ধনি জুই লগাব পৰা নাই। তাৰপিছত এইটো কেৰাহী আনিছে, আৰু এইবিলাক খৰি। তাৰপিছত আৰু ভেলাঘৰ ভিতৰলৈ গৈ আছোঁ, চাব। এইটো আৰু ভেলাঘৰ, এইটো চাওক। ঐ আমাৰ লাইটটো লৈ আহিলি হা, এইটো এইকেইটা। এইটো ভেলাঘৰ কি ধুনীয়া হৈছে চাওক। তো গাইজ চাওক, মই ভেলাঘৰ ভিতৰত আছোঁ, এইটো চাওক ভেলাঘৰ। আৰু বাহিৰৰখিনিতো দেখাইছোঁ আপোনালোকক, চাওক। তো আমাৰ এয়া বিহু বুলি, আমাৰ উৰুকা বুলি আমাৰ চাওক, এয়া কি ধুনীয়া ধুনীয়া কৰি আছে। এইটো লাইট পিছফালে জ্বলি আছে। তো এয়া কি ধুনীয়া সৌন্দৰ্য হৈছে চাওক। আৰু ভিডিঅ'টো চাই থাকিব, আৰু আছে। আৰু মানে গাহৰি আনিছোঁ, গাহৰি কাটি দিব আছে আৰু খাব আছে, তো চাই থাকিব। তো গাইজ, মানে আমাৰ কি হয়, মানে বক্স লগাবলৈ এডাল কট লৈ আহিলোঁ আমি, প্ৰিয়মে মই। তো ভাইটিহঁতৰ ঘৰৰ পৰা এইটো কটটো লৈ আহিলোঁ। আৰু মানে এতিয়া বক্সটো বজাব লাগিব, হোম থিয়েটাৰটো চাব। তো গাইজ, আকৌ মই আহি পালোঁ আমাৰ ঘৰ। আৰু ঘৰত আহিলোঁ মানে ইয়াত চাওক, এইবিলাক ফিটিং কৰি লৈছোঁ। আৰু এইটো আমাৰ ভেলাঘৰ খানাৰ কাৰণে এইটো মিক্সিত কিবা আনি খান্দি আছে, খুন্দি আছে মিক্সিত। আৰু তো এইটো মুহাটো আনি লৈছোঁ জ্বলাবলৈ ৰাতিটো। আৰু এইটো হেল'জনটো লগাই ল'লোঁ। তো গাইজ, এইটো মুহাটো উলিয়াই ল'লোঁ। আৰু এয়া অলপ শুকান বাঁহ খৰি লৈ আহিছোঁ জ্বলাবলৈ। তো আকৌ এইটো মই হোম থিয়েটাৰটো লগাই লৈছোঁ। তো এতিয়া মানে ধুনীয়া জুই লগাম, আপোনাৰ চাব। তো গাইজ, এয়া মই জুই লগালোঁ এতিয়া। আৰু জুই পোৱাব লাগিব, এইটো মুহাটো গোটেই ৰাতিডাল জ্বলিব। তো মানে গোটেই ৰাতিডাল আমি পহৰা দিব লাগিব। কোমল কুহি পাতে নসাজ পিন্ধালে, প্ৰকৃতি শুৱনি ধুনীয়া গাভৰু হ'ল, নাচনীক দেখি মন এক গ'লো ড্ৰামাৰিয়া।
পাখি লগা ঠিকনা নোহোৱা জানো নৈ কাষৰীয়া কহুৱা বিৰিণা হালি জালি লগালে গাতে নুবাহালি জালি লগালে বা জানো আজি বিহু তলে তহেনে নাচিলে নাচো নাচো নুঠেছো গাৰ জানৈ নাচো নাচো নুঠে মোৰ গা মোৰ আহি গ'ল দেহি চাবলৈ গৈ কিয় নাচি দিয়া যিবা নাচি দিয়া নাচা মোৰ আহি গ'ল দেহি ঠাণ্ডা মানুহ নাচি গ'ল হে বঢ়িয়া জানৈ বুঢ়ী হয় ঘৰতে দুখে দুখে মুঠি খাই গাইছ তো এয়া আমি পুৰা লগাই লৈছোঁ এয়া ভণ্টি আহিছে এইফালে বৰমা আহিছে তো আৰু এতিয়া মানে চাহ খাম এইকেইটা চাহ খোৱা সময় তাৰপিছত আৰু মানে মাংস জুতি ল'ব লাগিব সময় আছে আৰু তাৰ লগত আৰু মানে নকওঁ আৰু কি খাম আমাৰ প্ৰিয়মে নাচি নাচি ভাত খাই আছে পুৰা টোপনি আহিছে তাৰ সেইটো মানে ভাতকেইটা খুৱাই লৈছোঁ ইয়াত তিলপিঠা বিহু বুলি তিলপিঠা আৰু চাহ খাই আছোঁ বেছি দিন যায় এতিয়া ৰাতিপুৱা হ'ল আৰু আমি এতিয়া ভেলাঘৰ জ্বলাবলৈ ৰেডি হৈছোঁ আৰু এতিয়া মানে তাৰ মতে আমি ধৰ কিবা ধূপ ধূনা চাকি বন্তি অলপ জ্বলাই লৈছোঁ